welcome to my channel আৰু মই আজি আপোনালোকক দেখাম এটা মোমো ৰেচিপি লগতে আৰু কি কৰিছো কত গৈছো গোটেইখিনি আৰু প্ৰথমে এইখিনি আম আৰু আমাৰ মায়ে আচাৰৰ কাৰণে কাটি থৈছে ধুনিয়াকে চিকেন পিয়াজ আদাৰ মিশ্ৰণ আৰু আমাৰ ময়দা কচি আবেম ভিডিঅ ই খুচকাহি আহিলো আৰু এতিয়া আমি পানী খাম খুচিয়ে একদম এটা ডিশ বনাই দিছে থ্যাংক ইউ টেস্টি মোমোৰ প্ৰিপাৰেশ্যন হৈ গ'ল এফালে মোমোৰ লাড্ডু ৰেডি এফালেখিনি ৰেডি তো আমাৰ মোমো বনোৱা ষ্টাৰ্ট হৈছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো আৰু আমাৰ বয়ে কৰি দিছে ধুনীয়াকৈ আৰু মই এতিয়া বনাই যাম ধুনীয়াকৈ মোমোকেইটা ট্ৰাইংগল মোমো বনাম আমি চিংৰা নিচিনা আমাৰ ফাৰ্ষ্ট এইটো একবাৰ দিছোঁ মোমো তাৰপিছত নেক্সট আৰু বনি আছে আকৌ দিব লাগিব এইখিনি এবাৰত আটা নাই আৰু এইকেইটা লাড্ডু আছে বনাবলৈ এইকেইটা অলমষ্ট হৈয়ে গ'ল উঠাম এতিয়া এইকেইটা তো এতিয়া চবেই খালে মোমো আৰু এতিয়া আমাৰ খোৱা পাল চাওক আপোনালোকে তো আমাৰ অকণমান নাতিলে চিকেন আৰু পিঁয়াজটো এইটোত আমি চেনি দি দিছিলোঁ ভিতৰত আৰু এইখিনি আমাৰ দুজনীৰে ভাগ Next day guys welcome to my channel আৰু আজি মই নগাঁও গৈ আছোঁ মই আৰু মোৰ দেউতা গৈ আছোঁ আৰু আমি অলপ অফিচৰ কামতে গৈ আছোঁ আৰু আমাৰ ঘৰো চাম যিহেতু চাত ঢালাই কৰি আমি আহি গৈছিলোঁ তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকক আমি ওলালোঁ বাছৰ কাৰণে ৰৈ আছোঁ এফালে আৰু বাছ আহিলে আমাৰ এই ৰাস্তা দিয়ে আহিব বাৰু চাই থাকোঁ মই আছোঁ মাৰ ঘৰত আৰু মই আজি আগতে কৰা স্কুলত যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কি বনাইছে চাওক তিল আৰু গুড়ৰ এইটো পিঠা আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব